তো নমস্কাৰ তো আজি যিটো ICDS যিটো প্ৰগ্ৰাম এই প্ৰগ্ৰামত উপস্থিত হ'বলৈ পাই মই বহুত আনন্দিত তো কিয়নো মই ডিপাৰ্টমেণ্ট ইনচাৰ্জ হিচাপে ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ হোৱাৰ পিছত বা EM হোৱাৰ পিছত পোনপ্ৰথমৰ বাবে মই দতমা ICDS প্ৰজেক্টত ইয়াত উপস্থিত হ'বলৈ পাই মই খুব আনন্দিত ভাল লাগিছে যিটো উদ্দেশ্যলৈ আমি ICDS বা উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট গঠন কৰিছে নিশ্চয় আমাৰ সকলোকে মই অনুৰোধ কৰিম যাতে যিটো উদ্দেশ্য যিটো এইটো আগত ৰাখি পেলাই যাতে চবেই কাম কৰে একেলগে থাকি পেলাই আমাৰ যিটো শিশু বা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ ইনস্পায়াৰ দিয়া যায় স্বাস্থ্যৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আমি আগবঢ়াই লৈ যোৱা যায় তেনেকুৱা ভাল পৰিৱেশত বা তেনেকুৱা ভাল এটা প্ৰগ্ৰামত অংশগ্ৰহণ কৰিবলৈ পাই মই খুব আনন্দিত স্যার যেহেতু দুধমাটো আপনার সমষ্টি আর দুধমাতে ICDS প্রজেক্টও আছে ইয়ার উন্নতির কারণে কিবা চিন্তা করছেন এই বিষয়ে তো এতিয়া মই একদম নতুন মই আমাৰ BTCখনৰ বাজেট এতিয়ালৈকে বহা নাই নিশ্চয় আমি বাজেটত আমি অকল দুধমাৰ কাৰণে চিন্তা কৰা নাই আমি গোটাই BTCখনৰ আমি চিন্তা কৰিম গোটাই আমাৰ BTCখনৰ 5,000কৈ অধিক আমাৰ ICDS চেণ্টাৰ নোহোৱাকৈ কোনোবা কমিউনিটি হলত কোনোবা কাৰোবাৰ স্কুলত তেনেকুৱা পাঠদান কৰি আছে তো এইবিলাক সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত মই অলৰেডি চাগ্ৰামা মহিলাৰী ছাৰৰ লগত আলোচনা কৰিছে এইবাৰ 2026 আৰু 27ৰ যিটো বাজেট এই বাজেটত নিশ্চয় আমি অলপ হ'লেও আমি পাম বুলি মই আশা ৰাখিছোঁ তো এইখিনি বাজেট লৈ মই ৰাইজৰ বা আমাৰ ICDS প্ৰজেক্ট বনোৱাৰ কাৰণে মই চেষ্টা কৰিম